थांनाय थाम मेखालि हराव दुधनैयाव रंजालि बैसागु नायनो फैनाय सानै बर' हिनजावसाखौ साथाम दुथाङा फारियै धन तालुकदार रेहमान आली बाहार आलिया निसा दौनानै दुधनै टाउननि 2 किल'मिटारसो गोजान थाङाबारि होननाय जायगानि इटाबाथायाव लांनानै हरसे जिनाहारि खालामना लामायाव गारनानै गालांनायाव सासे बर'नि फिसा हिरण्मय खाख्लारिया जाथायखौ खोनानानै सहायनो हायैयाव गामि खाथिनि सिनायनाय सासे दायनिगिरिजों बे जाथायनि बागै सोंनो होननानै न'आव थांनायावनो बिसोरखौ हरखाबै गाग्लोबनायाव हिरण्मय खाख्लारिया गुबुन हारिनि आखायाव खास्रि बिस्रि जिउ खोमानो गोनां जायो। आरो बे जाथायनि सायाव दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ दुखु मोननानै गोख्रों रावजों बाथ्रा बुंदों। दिपेन बर'आ आसाम सरकार आरो आसामनि डिजिपि बिथांमोननिसिम दाबि दैखांदों जे हिरण्मय खाख्लारिखौ खास्रि बिस्रि बुथारग्रा दुथांफोर धन तालुकदार रेहमान आली बाहार आली फारमिना बेगम आरो शेखबार आलीखौ गोख्रों साजा होनांगौ आरो जोंनो थार बिजिरनायखौ नांगौ होनना दिपेन बर'आ खौरांगिरिफोरनि गेजेरजों गोख्रोङै बुङो। आरो यार পৰা আমি দাবী জনাইছো যে ধন আলী তালুকদাৰ আৰু ইয়াৰ সঙ্গী বাহাৰ আলী ৰহমান আলী তিনিগৰাকী ব্যক্তিয়ে যি ধৰ্ষণ কৰিলে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। পাৰমিনা বেগম আৰু শেখবৰ আলী তেওঁলোকে যি হত্যাকাণ্ডৰ লগত ধন আলীৰ লগত একেলগে তেওঁলোকে জড়িত হ'ল বা চকু আগত এজন মানুহক বৰ্বৰভাৱে হত্যা কৰিলে ইয়াৰ সুবিচাৰ ন্যায় লাগে। যিকোনো বিনিময়ত ধন আলী আৰু আন 5 গৰাকী ব্যক্তিৰ শাস্তি আমাক লাগিবই। आरो आसामनि थागिबिफोरखौ बेफोरबादि खास्रि बिस्रि बुथारनो हानाया बांलादेशि जानो हागौ। मानोना बांलादेशि सुबुंफ्रासो आसामनि थागिबिफोरखौ टारगेट खालामबाय थायो। आरो जोंनो बे जाथायनि सायाव गोख्रोङै थार बिजिरनायखौ नांगौ। आरो जों मानिनानै रायज्लायनायनि गेजेरजों जाथायखौ बिजिरग्रा सुबुंसो। बेनिखायनो जों आसामनि गिबि मन्थ्रि आरो आसामनि डिजिपिनाव दाबि दैखाङो जे मोनसे नङा मोननै जाथाय खालामग्रा दुथांफ्रा जेबो राहायै खारग'जासे गोख्रों साजा मोनो। आरो सप्तासेनि गेजेरावनो जों बेनि सायाव धरना खालामगोन होनना दिपेन बर'आ गोख्रों रावजों बुंदों। दिपेन बर'आ खौरांगिरिनि सिगाङाव मा बाथ्रा फोरमायखो फै जों आबुङै मिथिना लानि। এই সময়ত আমি হিৰণ্ময় যে খাখ্লাৰি যোনে ঢুকাল যোৱা 16 মে তাৰিখে বালাপাৰা এই দুধনৈৰ এই গাঁৱত আছোঁ। মূল কথাটো হ'ল যে 3 মে তাৰিখে দুধনৈত বৈশাগু বিহু চলি আছিল আৰু এই বিহুত তেওঁলোকে বিহু চাবলৈ গৈছিল আৰু এই ধৰ্ষণ কৰা কাণ্ড যেতিয়া পোহৰলৈ আহিল ইয়াৰ পিছত 5 মে তাৰিখে আমাৰ হিৰণ্ময় খাখ্লাৰি আৰু আন এই কেইজনমান লোকসকলে ধন আলী তেখেতক মানে আলোচনাৰ কাৰণে বা তেখেতক মানে লগ ধৰিবৰ কাৰণে তেখেতৰ গাঁৱত গৈছিল, পৰিয়ালৰ গৈছিল আৰু এই আলোচনাৰ কাৰণে কথাটো কি আছিল তেওঁলোকে ধৰ্ষণ কৰা যি এটা কাণ্ড সেই কাণ্ডটো ঘটনাটো কি আছিল আলাপ আলোচনা কৰিব যোৱা নিৰস্ত্ৰ এই হিৰণ্ময় খাখ্লাৰি আৰু আন 4-5 গৰাকী এই ব্যক্তিসকলক মানে বৰ্বৰভাৱে তেওঁলোকে হাতত দাগ কুঠাৰ জোং লৈ পেলাই আক্ৰমণ চলাইছিল, কাটিছিল আৰু এতিয়াও দুইজনৰ মূৰত মানে আঘাত আছে। আৰু হিৰণ্ময় খাখ্লাৰিক ডেগাৰেৰে তেওঁ হানি খুচি কৰিছিল। এই ধন আলী তালুকদাৰ আৰু শেখবৰ আলী এই 5 গৰাকী ব্যক্তি একেলগে ধৰ্ষণো কৰিলে, মানুহক হত্যা কৰিলে আৰু এই যে বৰ্বৰ অমানৱীয় আৰু যে হত্যাকাণ্ড এইটো আমি কঠোৰ ভাষাৰে আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ ডিজিপি ডাঙৰীয়াক আমি এই হিৰণ্ময় খাখ্লাৰি ঘৰৰ পৰা আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আজি আমি এপছু আৰছু আৰু সূত্ৰধৰ সন্মিলনী একেলগে ছাত্ৰ সন্থা আমি একেলগে আছোঁ আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে ধন আলী তালুকদাৰ আৰু ইয়াৰ সঙ্গী বাহাৰ আলী ৰহমান আলী তিনিগৰাকী ব্যক্তিয়ে যি ধৰ্ষণ কৰিলে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। শেখবৰ আলী তেওঁলোকে যি হত্যাকাণ্ডৰ লগত ধন আলীৰ লগত একেলগে তেওঁলোকে জড়িত হ'ল বা চকু আগত এজন মানুহক বৰ্বৰভাৱে হত্যা কৰিলে ইয়াৰ সুবিচাৰ ন্যায় লাগে। যিকোনো বিনিময়ত ধন আলী আৰু আন 5 গৰাকী ব্যক্তিৰ শাস্তি আমাক লাগিবই আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব। কোনো কাৰণত যাতে দোষী সাৰি যাব নোৱাৰে
আৰু এই কথাটো মই স্পষ্ট কৰি দিছোঁ খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত যি আক্ৰমণ মই এইটো স্পষ্টকৈ ক'ব বিচাৰোঁ এইটো বাংলাদেশী মানুহবিলাকেহে এনেকুৱা কৰিব পাৰে অসমৰ খিলঞ্জীয়া মানুহসকলে কেতিয়াও এনেকুৱা ধৰ্ষণ কৰি পেলাই কাৰোবাক হত্যা কৰা কথা মন মগজু তেনেকুৱা কথা কেতিয়াও নাহে আৰু যিবিলাক অনুপ্ৰৱেশকাৰী যিবিলাক বাংলাদেশী তেওঁলোকে মানে অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ ধৰ্ষণৰ যি এটা মানে নিচিনা টাৰ্গেট আৰু ধৰ্ষণ কৰাৰ পিছত কোনোবা যদি আলোচনা কৰিব যায় তাকো আক্ৰমণ কৰি পেলাই হত্যা কৰা ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ আমি অমানৱীয় নহয় আমি হিংসা নিবিচাৰোঁ কিন্তু মূল কথাটো হ'ল যে ধন আলি তালুকদাৰৰ ঘৰখন বুলডোজাৰ চলাব লাগিব বুলি আমি দাবী জনাইছোঁ ইয়াৰ পিছত হিৰণময়ী তালুকদাৰ মানে খাকলাৰীক তেওঁ হত্যা কৰিলে আৰু তিনিটা হত্যাকাণ্ড মানে দুটা হত্যা মানে এটা হত্যাকাণ্ড দুটা মানে ধৰ্ষণ কাণ্ড কৰা এইগৰাকী ব্যক্তি আৰু 5 গৰাকী অভিযুক্তক কোনো কাৰণত যাতে খাৰি যাব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ ডিজিপিক দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত দুধনৈত ইয়াৰ কাৰণে গণসমাৱেশ ধৰ্ণা কাৰ্যসূচী আমি ল'বলৈ আমি সাজু হৈছোঁ আৰু আহি থকা এক সপ্তাহৰ ভিতৰত আমাৰ ধৰ্ণা আৰু ইয়াত গণসমাৱেশ সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠন এপছু আৰছু সকলো মিলি পেলাই এই যি মানে ধৰ্ণা সেই যি দাবী আমি এইটো ইয়াত ৰাখিম আৰু আজি এই ঘৰখনত আহি আমি মৰ্মাহত হৈছোঁ আৰু ঘৰৰ মানুহ এজন হেৰুৱাৰ পিছত এই ঘৰখনে যেনেকুৱা এটা মানে মনত যি এটা অশান্তি আৰু মনত ঘৰখনত এজন মানুহ যি হেৰাই গ'ল তাৰ কাৰণে ঘৰৰ এই মানে দুখৰ সময়ত আমি একেলগে ভাগ লৈছোঁ আৰু যিগৰাকী ব্যক্তি আজি মৃত্যু হ'ল তেওঁ স্বৰ্গীয় যি আত্মালৈ আমি চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ मोनसे गोजोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन